পাপাই সৰুতে মোক বহুতে বেছি আলাখত ৰাখিছিলে সেইকাৰণে মায়েও তেনেকেই ৰাখে আৰু সদায় এটা কথা মোক কৈ যায় যে আমি সৰুৰ পৰা তোক যেনেকে আলাখত ডাঙৰ কৰা তেনেকেই ৰাখিব পৰা ল'ৰা এটা চাবি সৰুতে পাপাৰ পাছে পাছে ঘূৰি ফুৰা ছোৱালীজনীয়ে হয় এতিয়া তেনেকেই মাৰ পাছে পাছে ঘূৰি ফুৰো মা ঘৰলৈ আহিলে ঘৰৰ সকলো ভাই ককাই ঘৰলৈ নোযোৱাকৈ কেতিয়াও নাথাকে পাপাৰ দায়িত্বখিনি মায়ে ভালকৈ পুৰা কৰিছে কিয়নো পাপা যদি ছুটিত আহিলে হয় এনেকেই সবৰে ঘৰত গৈ সবৰে খবৰ ললেহেঁতেন আমাৰ খবৰ লোৱা মানুহ কোনো নাই কিন্তু মায়ে তেতিয়াও সবৰে খবৰ লয় তাৰ পৰা আহি ভাত পানী খাই এয়া এতিয়া বাৰ বিয়াৰ কথা আলোচনা হৈ আছে যিহেতু বিয়াও পালেহি আৰু তাৰ মাজতে বৌক আৰু বেটিক দাদাই থবলৈ গ'ল কিয়নো কালি মানডে বেটিৰ স্কুল আছে তাৰ পৰা মই ওলাই গ'লো মাছ আনিবলৈ আৰু এয়া মায়ে এতিয়া ৰান্ধা ষ্টাৰ্ট কৰিছে যিহেতু ৰাতিপুৱা যাবগে মা আজিলৈ ইমানে আছিল লং ব্লগ এটা আনিম মৰম দিব বাই